নমস্কাৰ বন্ধু বান্ধৱীসকল উৎপল বৰুৱা ৰামধেনু প্লাছ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ৰামধেনু প্লাছৰ ফন্ট কেনেকৈ ইনষ্টল কৰিব আৰু ৰামধেনু প্লাছ কেনেকৈ ব্যৱহাৰ কৰিব এই বিষয়ে অলপ আপোনালোকক দেখুৱাই দিব ওলাইছো। আপুনি যদি এই চেনেলটোত নতুন বা চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তলত সোঁফালে সাবস্ক্ৰাইব বুটামত ক্লিক কৰি সাবস্ক্ৰাইব কৰি লওক, কাৰণ ৰামধেনু প্লাছৰ সৈতে জড়িত বিভিন্ন ভিডিঅ'ৰ উপৰিও ক্লাছ 1ৰ পৰা 6-7 মানলৈ ল'ৰা ছোৱালীহঁতক সহায় কৰিব পৰাকৈ এলানি ভিডিঅ' প্ৰস্তুত কৰিব চেষ্টা কৰি আছো, যাৰ দ্বাৰা আপোনাৰ বা আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ বন্ধু বান্ধৱী ৰিলেটিভসকলৰ ল'ৰা ছোৱালী ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি মোৰ বিশ্বাস। গতিকে আৰু আপোনালোকৰ দিহা পৰামৰ্শৰো প্ৰয়োজন হ'ব, গতিকে কমেণ্টতো জনাব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফন্টছ কেনেকৈ ইনষ্টল কৰিব পাৰি। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফন্টছ ইনষ্টল কৰিবৰ কাৰণে আমি ফাইলটো ডাউনলোড কৰা আছিলে, ৰামধেনু প্লাছৰ যিটো ডাউনলোডেবল ফাইল আছিল। ডাউনলোডেবল ফাইলটো এইটো চাওক, ৰামধেনু প্লাছ XA। তাৰ ভিতৰত ফন্ট কালেকশ্যন বুলি এটা ফল্ডাৰ আছে। ইয়াৰ ভিতৰত আমি ফন্টছবিলাক দি থৈ দি আছে। এতিয়া RD's অল্ড ফন্টছ এইটো আমি প্ৰথমতে ইনষ্টল কৰিম। এইবিলাক পুৰণা যিবিলাক পোষ্টস্ক্ৰিপ্ট ফন্টছ আছিলে, যিবিলাক গীতাঞ্জলি লাইট, গীতাঞ্জলি বোল, এইবিলাক ফন্টছ আছিলে। এইবিলাক ফন্টছ ইনষ্টল কৰিবৰ কাৰণে ৰামধেনু প্লাছ অল্ড ফন্টছৰ ভিতৰত আমি সোমাই যাম। ইয়াৰ ভিতৰত চাওক PFP, PFM দুটা ফল্ডাৰ আছে। PFM ফল্ডাৰৰ ভিতৰত সোমাই গৈ আমি গোটেই ফন্টখিনি আমি চিলেক্ট কৰিম। প্ৰথমতে চিলেক্ট কৰিবৰ কাৰণে যিকোনো এটা ফন্ট ক্লিক কৰি আপুনি Ctrl+A মাৰক। Ctrl+A মাৰিলে গোটেইখিনি চিলেক্ট হ'ব। এতিয়া ৰাইট ক্লিক কৰক, ইনষ্টল ক্লিক কৰক। যদি আপুনি অল ইউজাৰৰ কাৰণে কৰিব বিচাৰে, আপোনাৰ যদি ইউজাৰ বেলেগ ইউজাৰো আছে, আপুনি এডমিনিষ্ট্ৰেটৰ হিচাপে আপুনি বেলেগ ইউজাৰ কাৰণে, তেতিয়া ইনষ্টল ফৰ অল ইউজাৰ বুলি আহিব, সেই তাত ক্লিক কৰি দিব। গোটেই ইউজাৰবিলাকে ইউজ কৰিব পাৰিব। অন্যথা আপোনাৰ অকল ইনষ্টল, মোৰ ইয়াতে অকল ইনষ্টল আহিছে কাৰণ মোৰ ইউজাৰ অকল এটাই কৰা আছে, গতিকে ইনষ্টলত ক্লিক কৰিলে হৈ গ'ল। মই ইনষ্টল কৰিলোঁ। এতিয়া 235 ফন্টছ আৰ ইনষ্টলিং। এতিয়া ইনষ্টল হৈ আছে, বাছ হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই গ'লোঁ। ABTT ফন্টছ ভাৰ্চন 2 এই ফন্টছকেইটা আমি ইনষ্টল কৰিম। এইকেইটা ফন্ট Ctrl+A মাৰিলোঁ, ৰাইট ক্লিক কৰি ইনষ্টল কৰি দিলোঁ। এতিয়া ইনষ্টল হৈ গ'ল। কেতিয়াবা কি হয় আপোনাৰ ফন্টছত ইয়াতে আৰু এটা কথা কৈ থ'ব লাগিব আপোনাৰ, ধৰক ৰামধেনু ফন্টছ অলৰেডি আপোনাৰ ইনষ্টল হৈছে আৰু কিবা কাৰণে আপোনাৰ কৰাপ্ট হৈছে বা কিবা কাৰণে আপোনাৰ ফন্টছবিলাক অহা নাই, দেখুওৱা নাই, আপুনি ৰিইনষ্টল কৰিব বিচাৰে আনইনষ্টল নকৰাকৈ, তেনেহ'লে আপোনাৰ কি হ'ব, আপুনি আকৌ ছেইম প্ৰচেছ কৰিলে ৰামধেনু অল্ড ফন্টছত গুচি গ'ল, PFMত গুচি গ'ল, Ctrl+A মাৰিলে, ৰাইট ক্লিক কৰিলে, ইনষ্টলত ক্লিক কৰিলে। কিন্তু কৰিলে কি হ'ব, এতিয়া চাওক দ্য আভূষণ বল ফন্ট ইজ অলৰেডি ইনষ্টল, ডু ইউ ৱান্ট টু ৰিপ্লেচ ইট? য়েছ, আমি সেইটো ৰিপ্লেচ কৰিম। এতিয়া ইয়াতে কি কৰিম, প্ৰতিবাৰে এইটো য়েছ কৰি দিয়াৰ লগে লগে আকৌ আহিব, নেক্সট ফন্টটোৰ কাৰণেও আহিব। গতিকে আপোনাৰ ডু দিছ ফৰ অল কাৰেণ্ট আইটেমছ কৰি য়েছ কৰি দিব। তেতিয়া আমি আগৰ ফন্টবিলাক ৰিপ্লেচ হৈ যাব। ৰিপ্লেচ হ'লে ফন্টছবিলাক ইনষ্টল হ'ব। মই এতিয়া ইয়াত ষ্টপ কৰি দিছোঁ, অলৰেডি ইনষ্টল আছে যেতিয়া। এতিয়া নেক্সট হ'ল আপোনাৰ ABC ফন্টছ আছে। ABC ফন্টছকেইটা আমি স্পেচিয়েলি বনাইছিলোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াতে আপোনাৰ নিউমাৰিক ফন্টটো একেলগে আহিব, ৰাইট ক্লিক কৰি ইনষ্টল কৰি দিলোঁ। এতিয়া AB ফন্টখিনি লাগিলে কৰিব পাৰে, AB ফন্টখিনিও আছিলে, ইনষ্টল কৰি দিব। আমাৰ ইনষ্টলেশ্যন হৈ গ'ল। আমি ৰামধেনু প্লাছত এটা বস্তু দিয়া আছে, আপোনাৰ মেজিক ফন্ট ইনষ্টলাৰ এইটো ইনষ্টলাৰ হয়। এইটো আপুনি ডাবল ক্লিক কৰিলে ইনষ্টল ফন্টছ কৰি দিলে আমাৰ ৰামধেনু ফন্টছ ইনষ্টল হৈ যাব। গতিকে এইটো দিও কৰিব পাৰে। এবাৰ ইনষ্টল কৰাৰ পিছত আপুনি ইনষ্টল মাৰি দিলে 493টা ফাইলছ আছে, 243 ফন্টছ ইনষ্টল। এইখিনি অলৰেডি আমি ইনষ্টল কৰা ফন্টছখিনি এতিয়া আকৌ ইনষ্টল হৈছে ইয়াতে। এতিয়া আমি পেজ মেকাৰ উলিয়াইছোঁ, পেজ মেকাৰ টাইপ কৰি চাম। পেজ মেকাৰটো উলিয়াইছোঁ এইকাৰণে যে পেজ মেকাৰটো চবৰ কাৰণে সুবিধাজনক হয়, বেছিভাগ প্ৰেছত পেজ মেকাৰো থাকে। ৰামধেনুৰ এতিয়া দুটামান কথা মই ইয়াতে কৈ থওঁ। ইয়াতে লেংগুৱেজ মেনু আছে। লেংগুৱেজ মেনুত আছে আছামিজ, বেংগলী ফনেটিক, লেংগুৱেজ, সত্যজিৎ, আছামিজ স্মাৰ্ট ফনেটিক, হিন্দী ফনেটিক, হিন্দী লিংগুইষ্টিক, মনো, কমছেট, হিন্দী স্মাৰ্ট ফনেটিক, এইবিলাক কীবৰ্ড লেআউট, এইবিলাক বিভিন্ন ধৰণে বিভিন্ন কীবৰ্ডত লেআউটবিলাক থাকে। আপোনাৰ কাৰণে যিটো সুবিধা হয়, এজ বিন আদাৰ ফন্টছত সত্যজিৎ ফণ্টবিলাক আপোনাৰ ইয়াতে ইউজ কৰিব পাৰে, টাইপ কৰিব পাৰে, এডিট কৰিব পাৰে। আৰু ছেটিংছত চাওক আছামিজ, বেংগলী যিটো লাগে, ABC ফন্ট, ৰামধেনু ফন্ট, সত্যজিৎ ফন্ট, আছামিজ ইউনিকড ফন্ট, MS Word মুড। MS Word মুডটো আপোনালোকৰ এতিয়াৰ সদ্যহতে দৰকাৰ নহয়, ৰিচেণ্টলি এইটো গুচাই দিম, কাৰণ MS Word মুডটো দৰকাৰ হৈছিল উইণ্ডোজ XP কাৰণে, এতিয়া দৰকাৰ নহয়। এতিয়া পেজ মেকাৰ মুডত, এণ্টি মুডত থাকিব। মেক্সিমাম পেজ মেকাৰ মুডত চলিয়ে যায়, আৰু নচলিলে আপোনাৰ এডব CS মুডত লৈ পিনে টাইপ কৰিব। যদি কিবা কেৰেক্টাৰ অহা নাই, এডব CS মুডত কৰি
আপুনি টাইপ কৰিব কিন্তু পেজ মেকাৰ যদি কৰে আপুনি NC মোডতে কৰিব পাৰিব MS Wordত কৰিলেও আপোনাৰ NC মোডতে চলি যাব কিন্তু নতুন ভাৰ্সন কেতিয়াবা দুই এটাত আপোনাৰ অলপ অসুবিধা কৰে তেতিয়া Adobe CS মোডত কৰিলে আহি যাব বা Adobe CS তো আনকি কৰি দি পিনে ট্ৰু টাইপ Adobe CS মোডত কৰিলে আহিব আৰু বাকি মই বুজাই দিম বাৰু এতিয়া চাওক ইয়াতে কিবোৰ্ড লেআউট স্মাৰ্ট ফনেটিকত লৈছো মই আৰু এইটো হল কিবোৰ্ড লেআউট আৰু সেটিংস আৰু টুলস বিষয়ে মই পিছত কৈ আছো বাৰু এতিয়া প্ৰথম কথা হল স্মাৰ্ট ফনেটিক কিবোৰ্ড ৰিলেটেড আপুনি ইয়াতে দেখিলে গম পাব আপুনি কোনটো কিবোৰ্ড সিলেক্ট হৈ আছে আৰু এইপিনে ৰাইট সাইডে চাওক এটা কো আইকনটো আহিছে এইটো আইকন দেখাৰ লগে লগে গম পাব আপুনি অসমীয়া মোডত আছে আৰু যদি ইংৰাজী মোডত যায় আপুনি দেখিব এইটো আইকনটো চেঞ্জ হৈ যাব এইটো EN বুলি আহিছে ইংৰাজী মোডত আপুনি এইটো দেখিলে গম পাব যে আপুনি ইংৰাজী মোডত আছে নে আসামিজ মোডত আছে এতিয়া চাওক স্মাৰ্ট মেনু বুলি মাজত লিখা আছে এতিয়া স্মাৰ্ট মেনুত আছে কি ফন্ট অটো চেঞ্জ অন তাৰ ফন্ট অটো চেঞ্জ মানে কি এতিয়া চাওক আপুনি যদি গীতাঞ্জলি ফন্টত কৰিছে গীতাঞ্জলি ফন্টৰ অসমীয়া আখৰখিনি এটা ফন্টত আহে নিউমাৰিকখিনি বেলেগ এটা ফন্টত আহে আকৌ ইংৰাজী কৰিবৰ কাৰণে আপুনি বেলেগ ফন্ট এটা ল'ব লাগে সেইকাৰণে কি হয় আপুনি যেতিয়া কন্টিনিউয়াস টাইপ কৰি থাকে বিভিন্ন অসমীয়াৰ মাজত মাজে নিউমাৰিকো থাকে মাজে মাজে ইংৰাজী থাকে তো টাইপ কৰিবৰ সময়ত বৰ অসুবিধা বাৰে বাৰে হলনি কৰি থাকিব লাগে ফন্টস বিলাক হলনি কৰাৰ অসুবিধাটো দূৰ কৰিবৰ কাৰণে আমি ফন্ট অটো চেঞ্জ অন কৰিছো যত নেকি আমি তলত এইপিনে চাওক নৰমাল ফন্টত সিলেক্ট কৰিব লাগিব গীতাঞ্জলি বোল্ড আছে ধৰক বা গীতাঞ্জলি লাইট আমি ইয়াত নেক্সট প্ৰিভিয়াস বুলি এটা বটন আছে ইয়াতে আমি ফন্টস বিলাক আমি ইয়াতে চেঞ্জ কৰি লব পাৰো পেজ মেকাৰত আপোনাৰ অটোমেটিক্যালি চেঞ্জ হৈ যাব আৰু নিউমাৰিক ফন্টত এটো গীতাঞ্জলি পি লাইট বুলি আছে ইংলিশ ফন্টত টাইমছ নিউ ৰোমান অৰ্ডাৰটো সিলেক্ট কৰিছো ইয়াতে আপোনাৰ বেলেগ ফন্ট লাগিলে আপুনি ইয়াতে ক্লিক কৰিলে আপোনাৰ বেলেগ ফন্ট আপুনি সিলেক্ট কৰি লব পাৰিব হেটোতে মই কেনসেল কৰি দিছো আছে টাইমছ নিউ ৰোমান ফন্টে থাকক গীতাঞ্জলি লাইট আছে এতিয়া আমি পেজ মেকাৰ যাও পেজ মেকাৰ টাইপ কৰিবৰ কাৰণে প্ৰথমতে আমি ফাইলত গৈ নিউ ফাইল এটা ওপেন কৰিম নিউ ফাইল ওপেন কৰিবৰ কাৰণে পেজ সাইজ আছে পেজ সাইজটো সিলেক্ট কৰিলো আৰু ওকে কৰি দিলো তো এনেকে ধৰণে ওপেন কৰিব পাৰো এতিয়া টেক্সট টুলত গৈ আমি টাইপ কৰিব পাৰো এতিয়া ডাঙৰ কৰিবৰ কাৰণে কন্ট্ৰোল ধৰি 2 কৰিব পাৰো 200% কন্ট্ৰোল 4 মাৰিলে 400% শব্দ অৰ্থ এতিয়া মই এটা আপোনালোকৰ কাৰণে এটা ফাইল অলৰেডি বনাই ক্ৰিয়েট কৰি থৈছো যেটো মই ৰামধেনু ক্লাছৰ সুবিধাখিনি মই দেখাই দিব পাৰো ইয়াতে ভালদৰে কিতাপৰ পৰা আনি থৈছো এইখিনি চাই টাইপ কৰিম ইয়াতে মাত্ৰ মই এড কৰিম জনমভূমি এটো প্ৰথম এটো শব্দ আছে ইয়াৰ অৰ্থখিনি দি আছে আৰু ইংৰাজীটো অৰ্থটো দি আছে প্ৰতিটো মই নাম্বাৰ ওয়াইজ কৰি যাম 1 নম্বৰ 2 নম্বৰ কৰি তো আপুনি চাব মই এতিয়া প্ৰথমতে দিলো 1 নম্বৰ দিলো এতিয়া ইয়াতে ইংৰাজী আছে মই কন্ট্ৰোল কিটো দুবাৰ প্ৰেছ কৰিলো ইংৰাজীলৈ কনভাৰ্ট হল ইংৰাজীখিনি টাইপ কৰিলো কৰি এতিয়া অসমীয়া টাইপ কৰিবৰ কাৰণে আকৌ কন্ট্ৰোলটো দুবাৰ প্ৰেছ কৰিলো এতিয়া অসমীয়ালৈ আহি গল এতিয়া 2 নম্বৰটো লিখি অসমীয়াখনটো ইমিডিয়েটলি মই চেঞ্জ কৰিব পাৰিছো কেবাৰ তলত আছে ASBN নন ইউনিকোড এজ ইন্ডিক এইটো বেছি ইম্পৰ্টেন্ট আছে ইয়াত ক্লিক কৰিলে আপুনি আৰু ল্যাঙ্গুৱেজ মেনুত চাওক আসামিজ বেঙ্গলি ফনেটিক এইটো হল ইন্ডিক কিবোৰ্ড লেআউট যেটো আমি ইয়াতে ফনেটিক বুলি আগৰ বহুত ধৰক 90s ৰ পৰাই চলি আছে সেইকাৰণে এইটো ফনেটিক বুলি মানুহে জানে কাৰণে আমি ফনেটিক নাম দি আছে কিন্তু এইটো আসলতে ইন্ডিক কিবোৰ্ড লেআউট বুলি কয় ইন্ডিক কিবোৰ্ড লেআউটৰ আৰ্হিত এইটো বনোৱা কিবোৰ্ড লেআউট যেনেকৈ কেট ক থাকিব আইট গ থাকিব জে মাৰিলে ৰ থাকিব একাৰ মাৰিবৰ কাৰণে এছ মাৰিব লাগিব লিংক মাৰিবৰ কাৰণে ডি মাৰিব লাগিব এই কিবোৰ্ড লেআউটটো ইন্ডিক কিবোৰ্ড লেআউট কিন্তু ইন্ডিক কিবোৰ্ড লেআউট এটা দুটা ধৰণে চলে এটা ইউনিকোডত আপোনাৰ চলে বেলেগ এটা ধৰণে যে ধৰক কট মেলিলো শব্দটো টাইপ কৰে মত একাৰ ম মাৰি একাৰডাল মাৰিব লাগে তাৰপিছত ল তাৰপিছত হছইকাৰ ল ওকাৰ তো কিন্তু আমাৰ ইয়াত ৰামধেনুত ফনেটিকত একাৰডাল আগতে মাৰিব লাগিব তাৰপিছত ম তাৰপিছত হছইকাৰ ল
একাৰ ল আকাৰ এনেকৈ মাৰিব লাগিব তো বহুতবাৰ মাৰিব লাগে কিন্তু আপুনি ইণ্ডিক কিবৰ্ড লেআউটত আপোনাৰ ইউনিকোডত মাৰিলে সেই ধৰণে নালাগে যিবিলাকে অলৰেডি ইউনিকোডত টাইপ কৰি আছে মেলিলো লিখিবৰ কাৰণে ধৰক ম মাৰিলে একাৰ মাৰিলে ল হছইকাৰ ল মাৰি পিনে হছইকাৰ লিখিলে তেওঁলোকৰ কাৰণে সুবিধা কৰি দিয়া হৈছে যাতে তেওঁলোকে অসুবিধা নাপায় তো ইয়াতে ক্লিক কৰি ল'লে হ'ল ক্লিক কৰি লৈ আপুনি টাইপ কৰক এতিয়া ধৰক মই টাইপ কৰি দেখাইছোঁ মেলিলো ম কিবৰ্ড লেআউটটো চেঞ্জ কৰি ল'ব লাগিব চিট ম আছে ম একাৰ এছ মাৰিলোঁ এছটো আৰু এবাৰ মাৰিলোঁ একাৰডাল ল হছইকাৰ ল ওকাৰ এ মাৰিলোঁ মেলিলোঁ এনেকুৱা ধৰণে লিখিব লাগিব কি লিখিবৰ কাৰণে ক লিখিলোঁ এফ মাৰিলোঁ কত হছইকাৰ কত ঐকাৰ কত ঐকাৰ লিখিলে ওকাৰ এনেকৈ ধৰণৰ ক লিখি ওকাৰ লিখিলে আগতে কি কৰিব লাগিছিলে আমাৰ ইণ্ডিক কিবৰ্ড লেআউট নৰ্মেল যদি এইটো নাথাকে টুলছত আপোনাক ক্লিক কৰা নাথাকে তেনেহ'লে আপোনাৰ নৰ্মেলি থাকিব তো কত ওকাৰ লিখিবৰ কাৰণে একাৰডাল লিখিলে ক লিখিলে তাৰপিছত ওকাৰ পিছপিনেডাল দিলে এনেকৈ ধৰণে লিখিব লাগিব তো আপোনাৰ যেনেকৈ লাগে তেনেকৈ কৰি ল'ব পাৰিব এইটো ছেটিংখিনি কৰি দিয়া হৈছে আপোনালোকৰ সুবিধাৰ কাৰণে ধন্যবাদ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ